हाय फ्रेंड्स मरबल আপোনালোক স্বাগতম জানাইছো আমাৰ ইউটিউব চেনেল প্ৰজ্ঞালৈ আজি Xiaomi ফালৰ পৰা এটা নতুন মোবাইল লঞ্চ কৰিছে সেইটো হৈছে Redmi 9A আৰু Redmi 9i Sport এই দুটা মোবাইল আজি লঞ্চ কৰিছে এই দুটা মোবাইলৰ বিষয়ে আজি আপোনালোকক কম কি স্পেসিফিকেশন আছে আপুনি এটো কিমান মান ৰেঞ্জৰ ভিতৰত পাব এই মোবাইল দুটা মাৰ্কেটত কেতিয়া अवेलेबल হ'ব অফলাইন মাৰ্কেটত থাকিব না অনলাইন মাৰ্কেটত থাকিব আমি তাৰে ডিটেইলছ কম আজি মোবাইলটো কেনেকুৱা হয় বা কি স্পেসিফিকেশন আছে গোটেইখিনি ডিটেইলছ আমাৰ এই চেনেলটোত পাই যাব আৰু ইয়াৰে যেতিয়া আমি এটো মোবাইল আনি হলে ইয়াতে আনবক্সিংও কৰিম আপোনালোকে হেতু ভিডিও পাব মোবাইলটো বক্সৰ ভিতৰত কি আছে বলক আমি চাইলো কি আছে ইয়াত Xiaomi ফালৰ পৰা যেটো মোবাইল 9A Sport আৰু 9i যেটো Sport মোবাইল লঞ্চ কৰিছে সেই মোবাইলটো হৈছে 2GB আৰু 32GB ভেৰিয়েন্টৰ 2GB RAM 32GB ষ্টৰেজ এই দুটা মোবাইলতে সেম আছে আৰু এইটো 28 আজি লঞ্চ কৰিছে আজি সন্ধিয়া লঞ্চ হৈছে এই মোবাইল পাৰফৰম্যান্সৰ ফালৰ পৰা ইয়াত আছে MediaTek Helio G25 প্ৰচেছৰ আছে octa core প্ৰচেছৰ 2 GHz এটো কাম কৰিব এটো quad core আৰু 5 GHz 2GB RAM আছে পারফরম্যান্সৰ ফালৰ পৰা এইখিনি আছে তাৰে পিছত ডিসপ্লে ফালৰ পৰা যদি চাও ডিসপ্লে আছে 6.53 ইঞ্চি IPS LCD ডিসপ্লে IPS LCD ডিসপ্লে হয়তো ইয়াত আছে 269 ppi আছে ইয়াত 2GB RAM এটো ব্রেজেল উইথ ওয়াটার ড্রপ আছে ইয়াত ওয়াটার ড্রপ মানে ডিসপ্লে হ'ব আপোনাৰ ক্যামেৰাটো ওয়াটার ড্রপৰ নিচিনাকৈ থাকিব যেটো ফ্ৰন্ট ক্যামেৰা হয় তারপর রেয়ার ক্যামেরা ফলো করে চাও সিঙ্গল ক্যামেরা আছে এটাই মাত্র ক্যামেরা আছে ইয়াতে আছে 13 মেগাপিক্সেলৰ ক্যামেরা 13 মেগাপিক্সেলৰ মানে ব্যাক সাইডৰ ক্যামেরা পাবো তার উপরও ইয়াতে LED ফ্ল্যাশ লাইট আছে ফুল HD কোয়ালিটিত আপুনি রেকর্ড কৰিব 30 fps আপুনি ভিডিও রেকর্ডিং কৰিব পাৰিব ফ্রন্ট ক্যামেরা ফলো পৰা যদি চাও ফ্রন্ট ক্যামেরা আছে 5 মেগাপিক্সেল আছে ফ্রন্ট ক্যামেরা नेक्स्ट है बैटरी फले चाও बैटरी আছে 5000 mAh बैटरी আছে ইয়াত 5000 mAh बैटरी আপোনালোকে এই মোবাইলটোত পাব দুটা মোবাইলে একে হয় সেম ফিচার্স अवेलेबल আছে এই দুটাতে খালি ৰেমৰ হেতৰ অলপ বেলেগ আৰু আইটোৰ অলপ বেলেগ হ'ব জেনেৰেল ফলৰ পৰা যদি চাও এটো স্লিম আছে Xiaomi যেটো ইয়াতে ডুৱেল সিম ইউজ কৰিব পাৰিব দুখন ন্যানো সিম ইউজ কৰিব পাৰিব আপোনালোকে 32GB ইয়াতে ইন্টারনাল স্টোরেজ আছে 512GB লৈ আপোনালোকে এটো কি কৰিব এক্সপান্ডেবল কৰিব পাৰিব এটো মার্কেটত আজি পৰা अवेलेबल হৈছে আপোনালোকে যদি হে মানে লো ৰেঞ্জৰ ভিতৰত ফোন কিনিম বুলি ভাবি আছে তেতিয়া হলে Redmi 9i Sports আৰু 9A Sports ফালে যাব পাৰে এই মোবাইলটা ভাল হয় ইয়াৰে যেটো MediaTek Helio G25 প্ৰচেছৰ আছে সেই প্ৰচেছৰটো ভাল হয় গতিকে আপুনি যদি বিচাৰে এই মোবাইলটো ল'ব পাৰে ভিডিওটো যদি চাই ভাল পাইছে তেনেহলে লাইক কৰিবলৈ নাপাহৰিব আমাৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ ভিডিওটো চোৱাৰ কাৰণে জয় আই অসম